নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ নতুন এটা ব্যতিক্ৰমী ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকক আজি মই দেখাবলৈ যাম এই যে ডাঙৰ ডাঙৰ বিল্ডিংবোৰত যিবোৰ ইটা ইউজ কৰে, ব্ৰিক্স ইউজ কৰে, এইবোৰ কংক্ৰিটৰ ইটাও ইউজ কৰে। গতিকে এই ইটাবোৰ ক'ত বনায়, কেনেকৈ বনায়, বা এইবোৰ মেচিনত কেনেদৰে বনোৱা হয়, বা 1 মিনিটত কিমান ইটা বনাব পাৰে, গোটেই কথাখিনি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইবোৰ দেখিছে ইটা মেচিনৰ পৰা বনাই এনেদৰে ষ্টক কৰি ৰাখিছে এটা জেগাত। আৰু ইয়াতে হাজাৰ হাজাৰ লাখ লাখ ইটা এনেদৰে বনাই ৰাখিছে, যিবোৰ কিছুমান আমাৰ যিটো ৰোড বনাবৰ কাৰণে ইউজ কৰে তেনেকুৱা ধৰণৰ ইটাও বনোৱা হয় মেচিনটোত। আৰু যিবোৰ আমাৰ ঘৰ বনাবৰ কাৰণে বিল্ডিঙত ইউজ কৰা হয় সেই ইটাবিলাকো ইউজ কৰা হয়। আৰু সেই মেচিনটোৱে হৈছে এই মেচিনটো আপোনালোকে দেখিলে অনুমান কৰিব পাৰিছে যে ইয়াত সকলো কাম মেচিনৰ দ্বাৰা হয়। আৰু প্ৰায় 1 মিনিটত 50ৰ পৰা 100 পিচ ইটা বনাব পাৰে এনেকুৱা এটা মেচিন। আৰু এই মেচিনটোৰ মই গোটেই সবিশেষখিনি আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু দেখিছে এনেদৰে মেচিনটোত ইটাবোৰ অট'মেটিক বনি এনেদৰে ওলাই আহিছে। আৰু একবাৰত দেখিছে আপোনালোকে 3 পিচকৈ ইটা বনিছে। আৰু ইয়াত গোটেইখিনি কম্পেক্টৰ জৰিয়তে বনোৱা হয়। আৰু এই ইটাটো সম্পূৰ্ণ কংক্ৰিটৰ ইটা হয়। ইয়াতে চিমেণ্ট, বালি, শিল মিক্স কৰি পিনি ইটাটো বনোৱা হয়। আৰু যিটো আমাৰ ৰেড কালাৰৰ ইটা, যিটো আমাৰ ঘৰত যেনেদৰে মাটি ইউজ কৰি বনোৱা হয় আৰু বিভিন্ন সামগ্ৰী ইউজ কৰি বনোৱা হয়, কিন্তু সেইটো নহয়। এই ইটাটো ডাইৰেক্ট কংক্ৰিটৰ দ্বাৰা বনোৱা হয়। চিমেণ্ট, এগ্ৰিগেট সকলোবোৰ মিক্স কৰি পিনি বনোৱা হয়। তো আপোনালোকে দেখিছে ইমান স্পীড এটা কাম কৰা মেচিন, আৰু ইমান স্পীড গোটেই কামখিনি ইমান সোনকালে ইমান ইটা একেলগে বনাই দিব পাৰে। আৰু এইবোৰ বিশেষকৈ ইয়াত এনেকুৱা ধৰণৰ মেচিন যথেষ্ট আছে। প্ৰায় এটা এৰিয়াত 20-25টাকৈ এনেদৰে মেচিন ফেক্টৰী পোৱা যায়, যি ফেক্টৰীবোৰে কেৱল ইটা প্ৰডাকশ্যন কৰে। আৰু এই ইটাবোৰ ডাঙৰ ডাঙৰ বিল্ডিং বনোৱা লোকসকলে কিনি লয়। আৰু এইবোৰ প্ৰাইভেট মালিকসকলে এনেকুৱা ধৰণৰ প্লাণ্ট কিছুমান বহাই লয়, যিটোত প্ৰায় 15-20 জন শ্ৰমিক নিয়োগ হৈ থাকে। আৰু এইটো দেখিছে মিক্সাৰ হয়। এই মিক্সাৰটোতে গোটেইখিনি মিক্স কৰা হয়। আৰু এই বেলডালেৰে এনেদৰে যিখিনি কংক্ৰিট মিক্স কৰা হয় সেইখিনি এনেদৰে মেচিনলৈ আহে, আৰু মেচিনৰ পৰা ইটাটো বনে। আৰু মই বাকী পৰ্যায়খিনি আপোনালোকক দেখাবলৈ যাম। আৰু এইফালে দেখিছে আৰু 2ডাল বেল থাকে। এডাল বেল্টে যিখিনি শিল বালি হয় সেইখিনি এনেদৰে মিক্সাৰটোলৈ আনে, আৰু মিক্সাৰটো মিক্স কৰি এনেদৰে মিক্সাৰৰ পৰা উলিয়াই দিয়ে। আৰু সেই বেলডালে গৈ পিনি ইটা বনোৱা জেগাটোত যায়, আৰু সেই ইটা বনোৱা জেগাটোত গোটেই ইটাটো বনায়। আৰু এইখিনি দেখিছে শিল বালি ষ্টক কৰা জেগা হয়। এই ওপৰত যিকেইটা 4টা বিন দেখিছে, এই বিনকেইটাতে শিল বালি গোটেইখিনি ইয়াতে জমা কৰি ৰাখে। আৰু ইয়াত বহুত সৰু সৰু শিলটো প্ৰায় 5 mm 6 mm যিটো পাথৰ পায় সেইটো ইউজ হয়। আৰু শিলৰ গুড়ি যিটো ডাষ্ট হয়, শিল ভাঙোতে যিটো ডাষ্ট ওলায় সেই ডাষ্টটো ইউজ হয়। আৰু চিমেণ্ট ইউজ কৰা হয়। চিমেণ্টৰ কাৰণেও চিমেণ্টৰ চেলো থাকে ডাঙৰ ডাঙৰ, তাৰ পৰা চিমেণ্টটো আহে। আৰু এই বেলডালেৰে প্ৰথমে শিল বালিখিনি মিক্সাৰত ঢালে, আৰু এই পাইপকেইডাল দেখিছে, এই পাইপকেইডালৰ দ্বাৰা চিমেণ্ট আহে। আৰু এইটো হৈছে চিমেণ্টৰ চেলো, ইয়াতে চিমেণ্ট ষ্টক থাকে। আৰু এই পাইপেৰে আহি পিনি মিক্সাৰটোত পৰে। আৰু মিক্সাৰটো পৰাৰ লগে লগে মিক্সাৰটোৱে মিক্স কৰি পিনি পুনৰ আগলৈ পঠিয়াই দিয়ে, য'ত যিটো মেচিনে ইটা বনায়। আৰু সেই ইটা বনোৱা মেচিনটোতে ইটাবোৰ বনায়। আৰু ইয়াতে প্ৰথমে ষ্টক কৰাৰ জেগা দেখিছে, এই 4টা বিনত ইয়াতে শিল বালি হেৰি কৰিছে। আৰু এইখন হৈছে পেনেলখন, যিখন পেনেলৰ পৰা এজন অপাৰেটৰে অপাৰেটিং কৰে। আৰু এওঁৱে গোটেই মেচিনটো কণ্ট্ৰল কৰে। আৰু দেখিছে ইয়াতে ডিছপ্লে আছে, ডিছপ্লেত দেখাই দিয়ে কোনটো বস্তু কেনেকৈ হৈছে, কি হয়, গোটেইখিনি ডিছপ্লেত দেখায়। আৰু এই কেবিনটোৰ পৰাই গোটেই মেচিনটো অপাৰেটিং কৰা হয়। আৰু ইয়াৰ কেবিনৰ পৰা গোটেইখিনি বস্তু এটা দেখি থাকে দেখিছে। আৰু ইয়াতে কিছুমান প্লেট ঢলা হয়। ইটাটো ৰাখিবৰ কাৰণে প্লেট ঢালিব লাগে। এটা প্লেটত 3টাকৈ ইটা লোড হয়। আৰু এই ইটাটো এজন মানুহে এনেদৰে ইটাটো ইয়াতে দি থাকে। আৰু দেখিছে, আৰু এইখিনি বনোৱাৰ পিছত এই গাড়ীখন মই দেখাইছোঁ আপোনালোকক। এই গাড়ীখনেৰে ইটাটো ইয়াৰ পৰা ৰেকত উঠাই ৰেকটো বাহিৰলৈ লৈ যায়, আৰু বাহিৰত নি শুকাবলৈ দিয়ে। আৰু ইটাটো 2-3 দিন শুকোৱাৰ পিছত এইবোৰ ৰেকবোৰ দেখিছে, ইয়াতে ৰেকবোৰত ইটাবোৰ উঠাই দিয়া হয়। আৰু ৰেকবোৰৰ পৰা আকৌ পিছত ৰ'দত শুকোৱাৰ পিছত ইটাটো আনলোড কৰা হয়। আনলোড কৰি কিউৰিং কৰা
আৰু ইয়াত আপোনালোকে দেখিছে এনেদৰে লাখ লাখ ইটা ইয়াতে ষ্টক কৰি ৰাখিছে আৰু এই ষ্টক ইটাটোৱেই বিভিন্ন ধৰণৰ কামত ইউজ হয়। তো আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলটোলৈ আহিছে চেনেলটো ফ'ল' কৰিব আৰু মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ইয়াৰ বিভিন্ন ঠাইবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু কিছুমান টেকনিকেল লাইনৰ ভিডিঅ' আপোনালোকে আগবঢ়াম। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।